स्टुडिय'आव आं मलेन बसुमतारी टिसिएलसिसि आरो भिसिडिसिनि थिसनथाइ बिलाइ राननाय हाबाफारि उदालगुरि जिल्लानि 38 नं भैरबकुन्द कन्स्टिट्युएन्सिनि टिसिएलसिसि आरो भिसिडिसिनि मासिगिरि आरो सोद्रोमाफोरनि थिसनथाइ बिलाइखौ दिनै भैरबकुन्दआव थानाय हेल्पेडआव दोलोनि सावरायमेल जथुम्मानि गेजेरजों सायख'जानाय रोंगौथि गोनां बिजाथिफोरनो गथायनानै होबाय। बिटिसिनि 38 नं भैरबकुन्द कन्स्टिट्युएन्सिनि गासै गं 11 भिसिडिसिफोर दं। गोदान सरकार आरो गोदान भिसिडिसिनि गेजेरजों ओनसोलाव जौगानायनि खामानि मावलांनो थाखाय साखाफारा। लोगोसे थिसनथाइ बिलाइ गथायनायजों लोगोसे समायखिरा लानाय हाबाफारिखौ लानाय जायो। हाबाफारियाव गाहाय आलासि महरै बाहागो लानानै थिसनथाइ बिलाइखौ राननानै होयो बिटिसिनि लेङाइ गाहाय मावफुं सोद्रोमा रिहन दैमारिया। हाबाफारियाव लोगोसेयैनो बाहागो लायो भैरबकुन्द ब्लकनि आफादगिरि खनेश्वर औवारी, नेहाथारि जन नार्जारी, बारग' एमसिएलए रिफेन दैमारी, जिल्लानि लेङाइ नेहाथारि सनेश्वर दैमारी आरो प्रदीप दैमारीमोना। आफादखौ सामलायदों ब्लकनि बिबानगिरि भबेनसन दैमारिया। दोलोनि गोबां मावथि आरो हेफाजाबगिरिफोरा बाहागो लानानै हेफाजाब होयो। सरकारी नियम अनुसरी बिटिसि प्रधानमने भिसिडिसि और टिसिएलसिसि इतिमध्ये आमाक गठन कर दिले और आज चेयरमैन अपॉइंटमेंट लेटारটো আমি আনুষ্ঠানিকভাৱে বিতৰণ কৰি দিলোঁ। মই আশা কৰিছোঁ আমাৰ भिसिडिसि লেভেলত বা টিচিএলচি লেভেলত যিখিনি কাম হয় উন্নয়নমূলক কাম এই কামবিলাক আমি সুচাৰুৰূপে কাম কৰিব পাৰিম। ৰাইজৰ বহুত আশা আকাংক্ষা আছে, সেইটো আমি পূৰণ কৰিব লাগিব। মই ভাবোঁ এই ব্যৱস্থাৰ যোগেদি আমি যিখিনি ৰাইজৰ আশা আকাংক্ষা আছে, যিবিলাক সমস্যা আছে, সেই সমস্যাবিলাক আমি আপুনি আজি কৈছে যে আচলতে পত্তৰ হ'ব লাগিব আগতে যিবিলাক ক্লিয়াৰলি ঘৰ সম্পূৰ্ণ হোৱা নাই তাৰ কাৰণে আপুনি মন্ত্ৰীসকলে যোৱা 5 বছৰ এনেকুৱা ধৰণৰ বাতৰি প্ৰচাৰ কৰা হৈছে। এইবাৰ এই ক্ষেত্ৰত আপুনি কেনেকৈ পাব? সেইকাৰণে ইতিমধ্যে মই কৈছোঁ সকলো চেয়াৰমেনসকলক ইতিমধ্যে মই অনুৰোধ কৰিছোঁ নিষ্ঠা সহকাৰে কাম কৰিবৰ কাৰণে। কাৰণ যোৱা 2020 চনৰ আগত আমাৰ চৰকাৰ আছে, আমাৰ চৰকাৰৰ সময়তো কিছু খেলিমেলিটো হৈছিলে। যোৱা 5টা বছৰত তৃণমূল ডাঙৰীয়া নেতৃত্বৰ সময়ত আৰু বেছি খেলিমেলি হৈছে। PMAY ঘৰ কিছু ভিচিডিচিত প্ৰায় কৰাই নাই। তো এইবিলাক ঘৰ ভৱিষ্যতে কি হ'ব, কেনেকুৱা ধৰণে সম্পূৰ্ণ কৰিব, এই কথাবিলাক আমি কাউন্সিলত ইতিমধ্যে আলোচনা কৰিছোঁ। আৰু সেইকাৰণে মই আমাৰ ভিচিডিচি চেয়াৰমেনসকলক মই অনুৰোধ কৰিছোঁ আহি থকা দিনবোৰত যিখিনি আমি PMAY ঘৰবিলাক কৰিম যাতে নিষ্ঠা সহকাৰে কাম কৰে, সম্পূৰ্ণ যাতে কৰি দিয়ে। কাৰণ এজন দুখীয়া মানুহ তেওঁ আশা কৰে চৰকাৰৰ পৰা এটা ঘৰ পালোঁ, মই যেনে তেনে সোমাই থাকিব পাৰিম, সেইটো বহুত আশা কৰে। সেই ঘৰবিলাক যদি আমি ভালকৈ যদি কৰিব নোৱাৰোঁ তেতিয়াহ'লে অন্যায় কৰা। সেইকাৰণে মই ভাবোঁ এইবাৰ নিশ্চয় যোৱা দিনবিলাকত যেনেকুৱা হৈছিল সেনেকৈ নহ'ব। আমাৰ চেয়াৰমেনসকল মেম্বাৰসকল নিষ্ঠা সহকাৰে কাম কৰিম আৰু আমাৰ BPF দলে সদায় আমি নজৰ ৰাখিম। আৰু আমাৰ টিচিএলচিচি এটা কমিটি আছে ভিচিডিচিৰ ওপৰত, সেই কমিটিয়ে নজৰ ৰাখিব যাতে কোনো ঘৰ মানে নবনোৱাকৈ বা আধা বনাই যাতে এৰি নিদিয়ে, সেইটো আমি লক্ষ্য ৰাখিম। এইবাৰ আপোনালোকৰ যিখিনি ঘৰ হ'ব সেই ঘৰখিনি আগৰ মতে হ'ব, নতুনকৈ চাৰ্ভে ইতিমধ্যে আমি ছাৰ্ভে কৰি পেলাই চৰকাৰক মানে পঠিয়াই দিয়া হৈছে। তেনেকৈ সেইবিলাক চেংচন হৈ আহিব। যেতিয়া চেংচন আহিব আমি যিখিনি চৰকাৰী নিয়ম নীতি ইমান কি চাইজ কৰিব লাগে, কেনেকুৱা কৰিব লাগে, সেইকাৰণে সেইবিলাক চৰকাৰীভাৱে আমাক দিয়ে। এই নীতি নিয়মতে আমি পাওঁ।